হেল্ল', খবৰ কেনেকুৱা তোমাৰ? মোৰ বোধহয় বহুত ভাল তোমাৰ। আৰে নহ'ব কিয়? যিহেতু আনৰ মৰম গছকি আন এজনৰ লগত মৰমৰ অভিনয় কৰিছে। কিয় বেয়া পাইছে নেকি শুনি মোৰ কথাবোৰ? আৰে তোমাক চাবলৈ টিউশ্যন নোযোৱা ল'ৰাটো টিউশ্যন কৰিবলৈ সদায় কৈছিলোঁ। তোমাক কাৰণে চাইকেলত উঠাব বুলি আগতেই নিজেই চাইকেলত বহিবলৈ দিছিলোঁ। তোমাৰ সেইখিনি সময়ত যি মিচিকীয়া হাঁহি মোক পাগল কৰি পেলাইছিল। কিন্তু মই জনাই নাছিলোঁ সেই মিচিকীয়া হাঁহিত স্বাৰ্থ লুকাই আছিল। তোমাক আনে ৰাস্তাত জোকাব বুলি মই নিজেই ঘৰলৈ থৈ আহিছিলোঁ। মাথো তোমাক ভাল পাওঁ বাবে। আজি নিজেই উপলব্ধি কৰিছোঁ মোৰ যি ভাল পোৱা, যি মৰম, সেই সকলোবোৰ তোমাৰ প্ৰতিহে আছিল। কিন্তু মোৰ লগত এনেকুৱা কিয় কৰিলা? মোৰ পৰা আঁতৰি গ'লা কিয়? ভাবিছিলোঁ তুমি মোৰ চাকৰি নাথাকিলেও মোৰ লগত সদায় থাকিবা। কিন্তু তুমি দেখোন আনৰ দৰে চাকৰি কৰা ল'ৰাই বিচাৰিলা। এতিয়া মই কি কৰিম? প্ৰতিটো ছেকেণ্ড, প্ৰতিটো সময় মই কান্দি কান্দি পাগল হৈছোঁ। বাৰু তোমাক বহুখিনিয়ে ক'লোঁ, বেয়া নাপাবা। মোৰ উপায় নাই, তোমাৰ বাহিৰে মই কাক কি ক'ম? তুমি তোমাৰ জীৱনত আগুৱাই যোৱা। মই আৰু তোমাৰ স্মৃতিবোৰ বুকুত বান্ধি মৰি যাম। তোমাৰ মৰমৰ প্ৰেমিক।